হেল্ল' গাইজ মাই ইউটিউব চেনেল বসন্ত ব্লগছ। আজি এটা আপোনালোকক ধামাকা এটা ভিডিঅ' দেখাবলৈ বিচাৰিছোঁ। এইখিনি জেগাতে আপোনালোকে শেষলৈ চাই থাকিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাইকেল 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 এই চাইকেল মই আহি আছোঁ, চাইকেল চলাই চলাই আহি আছোঁ। মই বাহিৰ পাম লাহেকৈ এই ধুনীয়া পৰিৱেশ মই পালচাৰখন চলাই আছোঁ। পাহাৰত যাই আছোঁ। মই পাহাৰত যাই কেনে থেকেৰা টেঙা পাইছোঁ, পালং ইমান ডাঙৰ থেকেৰা টেঙা গছডাল, বাপাৰে। এইটোক আপোনালোকে যদি চিনি পায় নহয় জনাবচোন মোক। এইটোক কি বুলি কয়? এইটোক থেকেৰা টেঙা বুলি কয়। মানে কি ক'ব, মানে ঔটেঙাৰ ককায়েক থেকেৰা টেঙা। যদি ইয়াক খোৱা হয় নহয়, আপোনাৰ যদি কাহ চৰ্দি থাকে, ইয়াক খাই দিলে মানে কাহ চৰ্দি আপোনাৰ চব ভাল হৈ যায়। অলপ নতুন এটা বস্তু দেখাব বিচাৰিছোঁ। ইয়াতে মানে এইটো ঘৰটো বনোৱাৰ কাৰণটো হ'ল আপোনাৰ এতিয়া আমাৰ মানুহবিলাকে খেতি কৰে না। খেতি কৰিলে ইয়াতে গোটেই ৰাতিটো ৰখিব লগা হয়। গতিকে সেইটো কাৰণে এইটো বনাই থৈছে। এইখনে হৈছে খেতি পথাৰ। এইখন খেতি পথাৰ, এইখন হাতী আহিলে যে ইয়াত আপোনাৰ মাৰি পেলাব নহয়। জলদি জাংখানাটো বনাব লাগিব। যাব লাগিল গাড়ীখন তো দুখাই দিম আপোনালোকক, চাই লওক। যাব লাগিল, সোনকালে বনাব লাগিল। খানাটো বহুত কাম আছে। জুই ধৰিব লাগে, বাচন বৰ্তন নাই বনাব লাগে সোনকালে খানা। জুইটো ধৰোঁতে টাইম লাগি যাব। আহি কিনে এইবোৰ ফুৰি বিচাৰিব লাগিল না। মই ফুৰি বিচাৰিব লাগিল, খুৰি নাই একদম ফুৰি মজা একদম খুৰি দাওখান দাও ক'ত দাও নাই নেকি? এইখন দাওখান, এইখন হৈ গ'ল। এইবাৰ দেচিলে চাব লাগিল। দেচিলে ক'ত পাম? দেচিলে লাগে মোক। দেচিলে নাপালো, বাহিৰতে আছে দেচিলে। কৈ এইটো পালো দিছিলে। জ্বলাই দিছোঁ, জুই পাতি জ্বলাই দিলোঁ বাৰু জুই মাক। আপোনালোকক মই কৈছিলোঁ নহয় পুৰি খাম বুলি। ইয়াতে এবাৰ চাপাই দিলোঁ। ইয়াতে এবাৰ পুৰি পুৰা হ'লে খাম, পটকা বনাই খাম। আলু জিংকি পটকা বনাই খাই, বিলাতী আলু জিংকি পুৰি কিনে পটকা বনাই খাই, ঠিক তেনেকুৱা ধৰণে খাম।
बर कल बारित कल फुल बिसिरि जां राङा दिकेरा कुतपां कल फुल बिसिरि जां এটাও নাই কোর ফুল কি করু রে তো গাইস এটা পালং কোর ফুল ইয়াকো পুরি খাম পুরি খাম এই 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 এবার মই গাহৰি মাংস বনাম সুৰু লাগে মোক সুৰু সুৰু কতই বাজাৰ সুৰু মাজিব লাগিব মাজি আছো এইটো আনি দিওঁ এতিয়া থাকক অলপ এতিয়া মই বস্তুখিনি আনি নিলোঁ চুৰু হাৰি ইয়াতে বহাই দিলোঁ বহাই দিছোঁ ইয়াতে এইটো গাহৰি মাংস এইটো ইয়াত কাটি কিনি ইয়াতে মিক্স কৰি দিম বাহ মজা লাগিব খাই আনিলোঁ কুচুলি কুচুলিটো লৈ আনিলোঁ জুইয়ে জ্বলা নাই আছে ৰ জুইটো লাহে লাহে কি তেলটো দিব লাগিব তেল তেল তেলো নাই ঔটেঙাৰ কাকাইকো কাটম বঢ়িয়া বিন্দাস ঔটেঙাৰ কাকাইক আকৌ মিক্স কৰি তেলটো দিম তেল দিলোঁ এতিয়া ইয়াৰ আপোনালোকে চাই থাকক তেল দিলোঁ ইয়াত তেল দিলোঁ ইয়াত তেল দিলোঁ এই তেলটো সিজি আছে বঢ়িয়া এইটো কাটিব লাগিব কাটি আছোঁ কাটি আছোঁ নিমখখিনি দি দিওঁ আপোনালোকে জনাবচোন কেনেকুৱা লাগছে মোৰ খাদ্যটো আজি বনোৱা চাই কিনে ফটাফটি আঞ্জা ফটাফটি ঔটেঙাৰ ককায়কক দিওঁ ৰ এইটো ঔটেঙাৰ ককায়কক দি দিওঁ মজা কালার এ রংগুড়ে আনা নাই র রংগুড়া ন রংগুড়া তো আনি লং এবার রংগুড়া অলপ দি দিম বলে শেষ হেল্ল' গাইছ লাহে কি হৈ আছে ৰ এই মাংসটো হৈ আছে উতুলি আছে পুৰা খোল 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 কি হৈ আছে গাইছ মই এতিয়া কলপাত কাটি বুজাই আছো এতিয়া লাহেকৈ আঞ্জাটো হ'ব আৰু কলপাতৰ ভাত খাম কলপাতটো নিং নিয়ে আছো ধুনীয়া
এতিয়া ধনিয়া পাত দিলোঁ, ধুনীয়াকৈ সিজি আছে। এতিয়া লাহেকৈ সিজিব আৰু খাম হৈছে আৰু। টেকেৰাটো ওলাই আছোঁ, পৰা নাই। অ' ৰাঙা টেকেৰা, অ' ৰাঙা টেকেৰা, ৱা অ' ৰাঙা টেকেৰা। তো কলডিল, কৰ্ফুল, তো পিটিকা বনাম, পিটিকা বনাই খাম কৰ্ফুলটোক। আমাৰ লোকেল ভাষাত কৰ্ফুল কয়, আপোনালোকৰ ভাষাত কি কয়? কলডিল কয়। হৈছে থেকেৰা টেঙা, বেছি খাব নোৱাৰি গাইছ, অলপমান খাব লাগিব। এতিয়া পিটিকা বনাই খাব লাগিব। তো দি দিওঁ এনেকুৱাকৈ জলকীয়া। আপোনালোকে এনেকুৱাকৈ খায়নে কেতিয়াবা? যদি খাই জনাবচোন। আমি এনেকৈ খাওঁ, গাঁৱলীয়া মানুহটো। গাহৰি মাংসটো হৈ গ'ল অলৰেডি, এতিয়া নামাব লাগিব। কুকুৰা দাবি নামাই আছোঁ। গাহৰি মাংসটো ইয়াতে মাজতে খাম, চোতালৰ মাজতে খাম। কলডিল পূৰা এইখিনি টানি লৈ আনিছোঁ। ইয়াতে খাম। মোৰ এতিয়া হৈ গ'ল অলৰেডি খানা। আপোনালোকক দেখাইছোঁ, এইটো মই কলফুল পুৰি দিছোঁ, পুৰি দি কিনে ধুনীয়াকৈ পিটিকা বনাইছোঁ। এইটো আপোনাৰ গাহৰি মাংস আৰু এইটো ঔটেঙা, থেকেৰা টেঙা, ঔটেঙাৰ ককায়েক থেকেৰা টেঙা এইটো। এতিয়া মই খাব ওলাইছোঁ ভাত। দালি চালি নাই, এইটো কলডিল। গাহৰি মাংস, গাহৰি মাংস একদম মই থেকেৰা টেঙা বনাইছোঁ। গাহৰি মাংসটো মজা লাগছে ভাই। ইটো আপোনাৰ টক 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 পাই। তো গাইছ, মোৰ এতিয়া খোৱা লোৱা চবখিনি হৈ গ'ল। এতিয়া আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নাপাহৰিব, আপোনালোকৰ আশীৰ্বাদত যাতে ময়ো অলপমান আগুৱাই যাব পাৰোঁ। আপোনালোকৰ মৰম সদায় লাগিব আৰু সদায় মোৰ যাতে উৎসাহ হয় এনেকুৱা ভিডিঅ' বনাই থাকিবৰ কাৰণে। বাই।